নমস্কাৰ, আজি হল 12 ফেব্ৰুৱাৰী। অসমৰ লগত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এনেসমূহ খবৰ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাজ্যবাসীৰ বাবে লৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ। বাংলাদেশত পুনৰ হিন্দুৰ মৃতদেহ উদ্ধাৰ। হাত ভৰি বন্ধা অৱস্থাত বাগিচাৰ মাজত উদ্ধাৰ শ্ৰমিক ৰতন নিথৰ দেহ। আসাম ফাইনাল ভোটাৰ লিষ্টত 2026 চূড়ান্ত ভোটাৰ তালিকাত নাহিল নেকি আপোনাৰ নাম? এতিয়া উপায় কি? ক'ত কেনেকৈ কৰিব আবেদন? কি কৰিব লাগিব সবিশেষ জনাই আছো এইটো ভিডিঅ'ৰ মাধ্যমত। সৰ্বনিম্ন ভোট কেন্দ্ৰত থকা সমষ্টিত 2 নং দফাত বিধানসভা সমষ্টিৰ 146টা ভোট কেন্দ্ৰ আছে। চূড়ান্ত ভোটাৰ তালিকাত ভোটাৰ সংখ্যাক 97% হ্ৰাস পালে। যিসকলে 18 বছৰ বয়স হৈছে তালিকাত নাম নাই, ফৰ্ম 6 আবেদন কৰিব পাৰিব আপোনালোকে। এছাৰৰ পুনৰ নিৰীক্ষণ 8,68,992 গৰাকী মৃত ব্যক্তি চিনাক্ত কৰা হৈছে। স্থানান্তৰিত ভোটাৰ চিনাক্ত কৰা হৈছে 5,23,680 গৰাকী। একাধিক নাম চিনাক্ত কৰা হৈছে 53,619 গৰাকী। চূড়ান্ত ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা আছিল 2,49,00,000।